এয়া হ'ল মোৰ অকণমানি ফুলনিখনিৰ ইন্দ্ৰমালতী ফুল। দেখিবলৈ যে ইমান ধুনীয়া হৈছে ফুলবোৰ। প্ৰথমতে মই এই ফুলবোৰ টাবত দিছিলোঁ, কিন্তু টাবত ইমান ধুনীয়াকৈ নহ'ল। হৈছে কিন্তু ইমান ফুলা নাছিলে। টাবৰ পৰা আনি যেতিয়া মাটিত দি দিলোঁ, ফুলবোৰ যে ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে? এটা আগো বাকী নাই। গোটেই যিমানটা আগ আছে গোটেই আগবোৰত ফুলিছে আৰু কালাৰটো যে ইমান ধুনীয়া হৈছে। কাৰোবাক যদি ইন্দ্ৰমালতী ফুল দৰকাৰ হয় মই দি দিম দেই। আৰু এয়া হ'ল গোলাপ। গোলাপটো ইমান ধুনীয়াকৈ ফুলিছে আৰু ইন্দ্ৰমালতীৰ এইটো এটা বেলেগ কালাৰৰ। এইটোও ধুনীয়াকৈ ফুলিছে, কিন্তু গছডাল কিবা এটা ইমান ভাল হোৱা নাই। এইডাল যেনেকৈ ইমান ধুনীয়া হৈছে সেইডাল ইমান বেছি ভাল হোৱা নাই। ফুলিছে, ফুল গোটেইবোৰ আগতে ফুলিছে, কিন্তু ইমান বেছি মানে পাতবোৰ হেল্ডি হোৱা নাই, কাৰণ সেইটো টাবত আছে। এই গছডাল যেনেকৈ ইমান বেছি হেল্ডি হৈছে গছডাল, ইমান বেছি হেল্ডি বাকী গছবোৰ নাই হোৱা, টাবত দিয়াবোৰ নাই হোৱা। আৰু এইটো এটা বেলেগ ফুল। এই ফুলটোৰ নামটো মই নাজানো, কিন্তু ফুলটো যেতিয়া ফুলে এই ফুলটো দেখিবলৈ বিৰাট ধুনীয়া হয়। আৰু এইটো এটা বগা গোলাপ। এইবোৰ মোৰ টাবতে হৈছে দেই। আৰু এয়া এটা বেলেগ এটা ইন্দ্ৰমালতী ফুল। এইটো টাবত আছে যদিও ইয়াৰ চেহেৰাটো ধুনীয়া হৈছে, কিন্তু আৰু বেছি হয়তো মাটিত দিয়া হ'লে চাগে আৰু বেছি ফুলিলে হয়, মানে পাতবোৰ আৰু বেছি ধুনীয়া হ'ল হয়, আগ আৰু বেছি ওলালেহেঁতেন।